আৰু গাইজ এইখিনিতে মানে এটা কথা কৈলোঁ মই Q&A ভিডিঅ' এটা পাতিছোঁ আপোনালোকে গমে পায় তো যোনসকলে স্ক্ৰীণত আহি আছে তো এখন পোষ্টত আপোনালোকে মানে কমেণ্ট কৰক তো যিসকলে গম নাপায় সেইসকলৰ বাবে কৈছোঁ তো আপোনালোকে কমেণ্ট কৰক আৰু কমেণ্ট কৰি ফালি দিয়ক তো মই যেতিয়া মানে নেক্সট সপ্তাহত মই ভিডিঅ'টো মানে দি দিম তো আপোনালোকে গমে পাব দিলে তো সকলোৰে কুৱেশ্যন এনচাৰবোৰ মই দিবলৈ চেষ্টা কৰিম এই গাইজ ৱেলকাম বেক টু মাই ডিউচন আৰু নতুন এটা ব্লগলৈ সকলোকে মানে ৱেলকাম তো গাইজ আজি যাই আছোঁ মানে থিয়েটাৰ চাব তো মানে প্ৰথমটো একদিন থিয়েটাৰৰ ভিডিঅ' দেখাইছোঁ তো আমাৰ মানে কাষতে মানে থিয়েটাৰ এখন মানে মাতিছে তো কি থিয়েটাৰ সকলোবোৰ এই ভিডিঅ'ত গম পাব তো জালতে মানে থিয়েটাৰ চাব যাব আৰু গাইজ মই অকলে মানে যাই আছোঁ থিয়েটাৰ চাব কোনো নাই মোৰ লগত তো জালতে ৰ'ব কি থিয়েটাৰ মই কোৱাই নাছিলোঁ বৰদৈচিলা থিয়েটাৰ আৰু গাইজ টিকেট কাটি আমি ভিতৰত বৰ্তমান সোমাই যাম আৰু চাব পাৰে কি থিয়েটাৰ বৰদৈচিলা থিয়েটাৰ য'ত মানে তপন দাস অভিনয় কৰিব আজি থিয়েটাৰ চাবি নেকি হা কি মনটোকে মাৰি আছা তো গাইজ আমি এতিয়া ভিতৰত সোমাই যাম আৰু গাইজ এনেকৈ আৰম্ভ হৈ গ'ল মানে চাব পাৰে আৰম্ভ হৈ গ'ল আৰু থিয়েটাৰ আৰু গাইজ নৃত্য নাটিকা আৰম্ভ হৈ গ'লে নৃত্য নাটিকা আৰু গাইজ থিয়েটাৰ শেষ হ'ল দিয়ক এতিয়া যাওঁ মানে ঘৰত আৰু গাইজ থিয়েটাৰ চাই মানে ঘৰত আহি গ'লোঁ তো মানে আজি মানে ভালে লাগিছে থিয়েটাৰখন তো থিয়েটাৰখনৰ নাম আছিল বৰদৈচিলা থিয়েটাৰ আপোনালোকে গমেই পাইছে তো আজিৰ নাট আছিল মানে হেৰি আছিল মহাদেৱ তো আৰু গাইজ তপন দাস তো ফালি দিছে একদম ভাল এক্টিং কৰে আৰু আগৰ বহুত পুৰণা এক্টৰ আৰু আমাৰ মানে এজন ডাঙৰ মানে অভিনেতা তো ফালি দিছে আজি তো গাইজ আজি ভিডিঅ'টো ইমান আছে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি লগত থকা বেলআইকন দিব যদি যোনসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে বেলআইকন বজাই দিব আৰু গাইজ নেক্সট ব্লগ আকৌ আহিছে তো আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব সকলো কৰিব
তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম বুলি থাকিলে সকলোৱে ভালটা শুই থাকক নিজৰ আপোনাক বিশ্বাস ৰাখক বিলিভ ইন ড্ৰিমছ তো নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ টিল দেন টাটা বাই বাই